हेलो दोस्तों वेलकम बैक टू माई यूट्यूब चैनल। आज मैं आम टिउशन कर टिउशन बंध আমাক নকলে ক বন্ধ বুলি যিকেইটা ক'লে এতিয়া কি কিবা ইফালে ওলাইছোঁ এতিয়া টিউশ্যন বন্ধ ঘৰক আপোনাৰ পঢ়িব মন নাযায় ৰাতিপুৱাই হাৱা খাব ওলাইছোঁ দুটাই এইটো বিহু চাবলৈ আহোঁ সদায় এতিয়া এনেই দৰং গৈছোঁ আৰু ভিডিঅ' বনাবলৈ ষ্টান যদি আপোনালোকে ষ্টান ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত দাম পাইছে 10 টকা পাউডাৰ অঁ নহয় ফ্ৰী পাউডাৰ আহিছে মানে আহিব অলপ হ'লে আহিছে নেকি কেলাটো লাগে গৈ আছোঁ দেই দলং আকৌ আপোনালোক কৈছোঁ যদি ষ্টাম ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় ন লাইক কমেণ্ট কৰিব আৰু নহ'লে কিন্তু বেয়া পাম আকৌ দেই এতিয়া ফালে গৈ আছোঁ দেই কিমান এইটো বিয়া পাতিব মন আছে নাই এইটো বিয়া পাতিব মন নাই সেইকাৰণে এনেকৈ আছে মোকো আছে আকৌ দেই সেইকাৰণে ইমান লাহে লাহে চলিছোঁ ওলাই দিব মানুহ চান চাই দেই মই সেইকাৰণে আঁতৰতে আহিছোঁ মোৰ ওচৰত কি নাহিবি অঁ এইটো ষ্টান দেখিছে আপোনালোকে এতিয়া চাওক পিটিককৈ আমি দলঙৰ পৰা পামিছোঁ দেই পিটিককৈ পামিছোঁ 1 2 3 ইয়াত দেখিছে ইমান পিটিককৈ দলঙৰ পালোহি চাওক এবাৰ গৈছোঁ দেই মই চোৱা দেই দলং এই চুলি কাটি দিলে যে কি জানে কাণখিনি এনেকুৱা বতাহ হৈছে ফিফি এনেকুৱা যেন লাগিছে কোনোবাই আহি পেলাই সোমাই খাইছে এই ষ্টান নামাৰ আকৌ লিখাই দিম আগত যা 1 2 3 মাৰ ইয়াত দেখিছে আপোনালোকে ইয়াত বিয়া পাতিব মন নাই সেইকাৰণে এইবোৰ কাম কৰি আছে আচ্ছা একো দেখিয়ে নাপায় এয়া চাওক মৰ্ণিং বুলি কৈছোঁ দেই হেৰিকে মই মানে পাহৰিছিলোঁ এতিয়া কৈছোঁ এতিয়া যামগৈ আৰু কাৰণ কেলৈ হাতে অপেক্ষাও আছে এনে ঘূৰি পেলাইতো নহ'ব দিব লাগিব আপোনালোকে এতিয়া ধুনীয়া চাই গান এটা দেই নামত কলংক এইটো ভিডিঅ' চাব হ'লে আমি আহোঁ সদায় নাহোঁ কিন্তু দেই সদায় আহিছে বুলি ভাবি নল'ব ৰ'ব সদায় আহিছে বুলি ভাবি নল'ব দেই আপোনালোকে এই টিউশ্যন বন্ধ যায় সেইকাৰণে আহিছোঁ কিন্তু মই আহি থাকোঁ ই নাহে বা মই এই হিৰত যাওঁ যে কলিন স্কুল সেইকাৰণে মানে আহি থকা হয় বুলি ভাবিছোঁ এই ভিডিঅ' উল্টা হৈ দিয়ে বাট এনেই কৈছোঁ কথাবোৰ দেই মটৰ ব্লগ কৰিছোঁ এই যাওঁগৈ না অলপ হ'লে কিন্তু পাউডাৰ অভাৱ নহ'ব দেই কেইটা 7টা 7:30 বাজিলে
এয়া আপোনাৰ নিশ্চয় দেখিছে এয়া হ'ব দিয়ক বাই বাই বেলেগ এটা ভিডিঅ'ত লগ পাম যদি তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব টিকাইটো উল্টা দিলোঁ